উশাহ নিশাহত কষ্ট পাৱা আৰু মাথাৰ বিষ আৰু যদি বমি ভাব হয় তেতিয়াহ'লে সিদ্ধা আমি কি কৰিব লাগিব চিকিৎসালয়লৈ যাব লাগে যাই উঠি ডক্তৰ নাৰ্ছৰ পৰামৰ্শ ল'ব লাগে আৰু সেইমতে আমি ধুনীয়াকৈ যদি লওঁ তেতিয়াহ'লে তেওঁলোকে নানান ধৰণৰ পৰীক্ষা কৰিব আৰু যদি পৰীক্ষাত যদি আমাৰ কিবা কাৰণত এই কৰোণা ভাইৰাছটো হৈছে তেতিয়াহ'লে তেওঁলোকে আছুতীয়াকৈ ৰাখি তাৰ চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰিব সুন্দৰভাৱে গ্ৰহণ কৰিব ইয়াতে আৰু যদি তোমাৰ নেগেটিভ ওলাইছি তেতিয়াহ'লে এতিয়াতো কথাই নাই তুমি আহি ঘৰত ধুনীয়াকৈ ধুনীয়াকৈ খাই বৈ আধা দিন বহি থাকিলে হ'ল তেতিয়াহ'লে কোনো কাৰণ আৰু এটা কথা কি জানানা আমি জুম বান্ধি কোনো কাৰণ এসোপা মানুহ লগ লাগি আমি শাক বনাওঁগে এক মিটাৰ দূৰত্ব বজাই ৰাখিব লাগে তেতিয়াহ'লে কৰোণা ভাইৰাছ কোনো কাৰণত আহিব নোৱাৰে আৰু চৰকাৰেও সেইকাৰণে কিছুমান লকডাউন দিছে আৰু সেই ঘৰৰ পৰা কোনো কাৰণত ওলাব নোৱাৰে ইখন ঠাইৰ পৰা সিখন ঠাইলৈ যাতে কোনো কাৰণত যাব নোৱাৰে আৰু তুমি কেনেকৈ জানবি তোমাৰ দেহত কৰোণা আছে নে মোৰ দেহত কৰোণা আছে নে ৰাইজৰ কাৰোবাৰ দেহত কৰোণা আছে সেইকাৰণে আমি যদি সেইকাৰণে লকডাউন কৰি দিছে সেইকাৰণে আমি সকলোবিলাক সজাগ হ'ব লাগিব আমি মানি চলাব আৰু এইবিলাক কথা চৰকাৰে কৈ থাকিলে নহ'ব আমিও তাত গুৰুত্ব দিব লাগিব তেতিয়াহে আমি বাচি ৰাখিব পাৰিম আৰু এটা কথা কি জানানে কি আমি এটা প্ৰথমতে আমি ধন্যবাদ দিব লাগিব আমাৰ চিকিৎসালয়ৰ যিবিলাক ডক্তৰ নাৰ্ছ আৰু স্বাস্থ্যকৰ্মী আছে আৰু লগতে প্ৰশাসনৰ যিবিলাক পুলিচ মিলিটাৰী সকলোবিলাক আৰু লগতে আমাৰ চৰকাৰখনক তেওঁলোকে দিন ৰাতি একাকাৰ কৰি আমাৰ যি সমাজৰ কাৰণে লাগি আছে গতিকে তেওঁলোকক আমি ধন্যবাদ দিছোঁ আৰু আমি আজি কি কৈছোঁ ঘৰতে আছোঁ কোনো ক'তো যোৱা নাই হয় আৰু তেওঁলোকে দিন ৰাতি একাকাৰ কৰি খাইছিনে নাই লৈছিনে নাই টান নাই ঠিক গতিকে তেওঁলোক আমাৰ কাৰণে লাগি আছে আৰু আমি চৰকাৰখনকো আমি ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকৰ এই প্ৰচেষ্টা আমি সহানুভূতি দিব লাগিব আৰু এইবোৰ আমি সহযোগ কৰিব লাগিব তেতিয়াহ'লে আমাৰ দেশখন এই কৰোণা মুক্ত হ'ব আৰু কোনো কাৰণত চকু নাক মুখ আৰু কাণ এইবোৰ হাত নোধোৱাকৈ চুবা নালাগে কাৰণ তোমাৰ হাতত বীজাণু আছে নে নাই তুমি যদি নাজানা যদি বাহিৰত যা তেতিয়াহ'লে বাহিৰৰ পৰা আহি লগে ধুনীয়াকৈ হাত পাত চাবোনেৰে ধুনীয়াকৈ ধুব লাগে আৰু আমি কোনো কাৰণত হেণ্ডশ্বেক কৰিব নালাগে কোনো কাৰণত আলিংগন কৰিব নালাগে আমি পাৰিলে নমস্কাৰ দি সম্ভাষণ জনাব লাগে তেতিয়াহ'লে আমি এই কৰোণাৰ পৰা আমাৰ দেশখন বিশ্বখন মুক্ত কৰি দিব পাৰি এইখিনি ক'বৰ কাৰণে আমি ওজাপালিৰ জৰিয়তে আমি ৰাইজক অৱগত কৰিছোঁ আপোনাৰ এই কথাখিনি মানি চলক তেতিয়াহ'লে সমগ্ৰ ৰাইজকে আমি জনাইছোঁ আপোনালোকে ধুনীয়াকৈ নিয়মানুৱৰ্তিতা মানি চলক তেতিয়াহ'লে পৰা নোলাব নিজৰ দেখা নিজৰ হাতৰ ওপৰত গতিকে এইখিনি ব্যৱস্থা গ্ৰহণ কৰি আমাকো উপকৃত কৰক তেতিয়াহ'লে দেশখনকো উপকৃত কৰক বিশ্বখনকো উপকৃত আৰু তাৰ ক্ৰমান্বয়ে ইয়াৰ পৰা কৰোণা ভাইৰাছ আঁতৰি যাব কাৰোবাৰ মনত